কবিতাৰ শিৰোনাম নিৰ্বাচনোত্তৰ, কথা আৰু পাঠ পিনাকপানী বশিষ্ঠ। স্পেনিছ গাৰ্ডেনৰ কোনোবা এটা এপাৰ্টমেণ্টত নিৰ্বাচনী মানচিত্ৰ অঁকাৰ পৰিকল্পনা চলিছে। আৰু বাহিৰত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভই ভায়লিন বজাবলৈ ৰৈ আছে খবৰৰ। 14 নিশা উজাগৰে থকা সেই প্লে মেকাৰ কোন? মহামিত্ৰজোঁটৰ মহানায়ক কোন? কোনে গছকিব আনন্দৰ ছায়া? কোনে আলিংগন কৰিব বাক স্বাধীনতা ডুব যোৱাৰ মায়া? মহামিত্ৰজোঁটৰ আলোচনাৰ মাজতেই দিছপুৰৰে কোনোৰ পৰা সোৱাদোৱা লাগিল। অতদিনে আত্মগোপন কৰি থকা বগা চাহেবৰ পুতেকক বিলাসী কোন হোটেলৰ সন্মুখত আৰক্ষীয়ে জেৰা কৰিছে কাগজৰ গান্ধীৰে ভৰা এখন বিলাতী গাড়ীৰ সৈতে? তাৰপিছত কি হ'ল? তাৰপিছত গুণগুণনি বিয়পিল কিবা এটা বুজাবুজি হ'ব কাৰ মাজত কোনেও নাজানে। এই যে প্ৰাক নিৰ্বাচন, ইয়াত আপুনি সকলো দেখিবলৈ পাব। অৰুচিশীল মানুহৰ আকৰ্ষণ, দক্ষহীন প্ৰাৰ্থীৰ হাই ভল্টেজ ভাষণ, দেশপ্ৰেমিকৰ অসাংবিধানিক নিৰ্বাচনী প্ৰচাৰ আৰু কত যে কিবাজি। আৰে আপুনি গমকৈ নাপাব এয়া ৰাজনীতি নে ৱেব চিৰিজ। কত যে ৰং সলাব নিজৰ, কিমানে যে স্বাৰ্থলোভৰ পতাকা উৰাব। আৰু ইয়াৰ মাজতে দুই এজনে জ্বলি পুৰি হলেও নিজৰ চৌপাশ নবীকৰণৰ চেষ্টা কৰিব। শেষ পৰ্যায়ত কি হ'ব? শেষ পৰ্যায়ত অপেক্ষা কৰা হ'ব গাদী দখলত কোনে মাৰিব শেষ হাঁহি, কোনে মাৰিব ভোটৰ তীব্ৰ জোকাৰণি, কোনে দিব দলীয় ফিনিচিং টাচ। আৰু ৰাজনীতিৰ ব্লেক এণ্ড হোৱাইট ষ্টপেজত মই শুক্ল ঘোঁৰা হৈ অপেক্ষা কৰিম সেই দিনটোলৈ। ধন্যবাদ।